হেল্ল' গাইজ, লঘোণ আজি মোৰ লঘোণ যদিও থাকিব নোৱাৰি পেটৰ ভোকত কাঁহি ধুই আছোঁ মই ভীমবাৰ চাবোনৰ লগত। দোকানৰ পৰা আনি থোৱা আছে কেঁচা চব্জি, জিকা, ভেন্দি, আলু, তাকে ভাজি থৈছোঁ মই। জুলীয়া বনাইছোঁ দালি আৰু পানী লগত। একাহী খাম এতিয়া মই। দালি লঘোণতো থাকিব নোৱাৰি, ভোকতো থাকিব নোৱাৰি, কেনেকেনো থাকোঁ মই দিনটো। এয়া ভাজি আৰু কণী আমলেট বনাই বগা কাঁহীত বগা ভাত সানি আছোঁ মই সোঁহাতে। বগা ভাত লৈ এয়া হালধীয়া দালি বাকিছোঁ অলপ মই সোঁহাতে সানি আছোঁ, ভাতৰ লগত মিহলি কৰিছোঁ মই। ব্ৰইলাৰ কণী আনি থোৱা আছে যদি তথাপিও যে লঘোণত থাকিম বুলি কৈছোঁ, সেইটো কাৰণে কৈছোঁ যে মোৰ আজি মাছ মাংস একোৱেই নাই। লগত বিলাহী একবাৰ খাই চাম আমি এনেকে কৈ কি কৰিম বন্ধুসকল, লঘোণতো থাকিব নোৱাৰোঁ। একাহীকে ডকচি খাম এতিয়া মই। ডকচি চুটাই দিছোঁ একাহী। মুখ ফাটি যোৱাকে সুমি আছোঁ সোঁহাতে মই। 32টা দাঁতেৰে ভাঙিছোঁ ভাত শাকবিলাক মই। মোৰ ৰুমত ডাইনিং টেবুল আৰু চকী টেবুল নাই, সেইকাৰণে মাটিত বহিহে ভাত খাওঁতে সদায় ৰাতিপুৱাই ভাত খাওঁতে সদায় ৰাতিপুৱাই। মোৰ ৰুমত ষ্টেণ্ডাৰ্ড ডাইনিং টেবুল নাই, সদায় ইয়াত বহিয়ে ভাত খাওঁতে সদায় দিন ৰাতি যায়। ইয়াত বহি ভাত খাওঁতে সদায় ৰাতিপুৱাই। কিনো কম কিনো নকম মনে নাপাং গণি। 12 বজাত সদায় মই ভাত খাওঁ একাহী ভাত ফিনিছে হৈ গ'ল। লগত আছে পানী বটল অলপ খাম মই। খাই শেষে হ'ব হ'ল মোৰ এক কাঁহী ভাত। শেষে হ'ল মোৰ ভাত খাই।